ইয়াৰ পাছত আমাৰ মাজত উপস্থিত আছে সোণাৰী সমষ্টি আমাৰ মাজত আজি আমি তেখেতকো এখন বিপুলাম গামোচাৰ আমন্ত্ৰণ জনাব বিচাৰিছোঁ। আমাৰ জিলা উপায়ুক্ত মহোদয় তেখেতক সম্বৰ্ধনা জনাব। বিতৰণ কৰা হ'ল ফাৰ্ষ্ট ফেজ। আজি এইটো দ্বিতীয় ফেজ। এই দ্বিতীয় ফেজত আমি অসমত প্ৰায় ৯৪,১১৭ গৰাকী মহিলা এনেধৰণে আমন্ত্ৰণ কৰি ২০,০০০লৈকে তেওঁলোকক উদগনি সকাহ আঁচনিৰ অধীনত আমি চেক প্ৰদান কৰা এইটো অনুষ্ঠান। এই অনুষ্ঠানে মই ভাবো আপোনালোকক সকাহ দিব আৰু ভৱিষ্যতে আকৌ লোন ল'বলৈ উদগনি দিব। এই দুইটাৰ কাৰণে অসম চৰকাৰে এই আঁচনিখন আইনলৈ ৰূপান্তৰ কৰিছে। 2021 এখন এক্ট, যিটো আসাম মাইক্ৰ' ফাইনেন্স ইনচেন্টিভ এণ্ড ৰিলিফ ফাণ্ড, এইখন এক্ট। এই এক্টৰ অধীনত আমি আপোনালোকক আটাইকে আজি মই আন্তৰিক ধন্যবাদ জনাইছো। আৰু আজি আমাৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ যোৰহাট লোকসভাৰ সন্মানীয় সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া আছে। এই সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কুমাৰ ডাঙৰীয়া লগত আছে। আমাৰ জিলা উপায়ুক্ত ডাঙৰীয়া কল বৰা ডাঙৰীয়া ইয়াতে উপস্থিত আছে। প্ৰথমে যিখিনি পাব লাগিছিল তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিলে, আজি দ্বিতীয় পৰ্যায়ত দিয়াৰ ব্যৱস্থা কৰিছে। 3টা পৰ্যায় আছে। সদায় ভাবি চিন্তি কামবিলাক কৰিব। লোন লোৱাটো ডাঙৰ কথা নহয়, লোন কৰিব আচলতে পাৰিব। কুমাৰ ডাঙৰীয়াৰ বক্তৃতা, গতিকে তেখেতৰ প্ৰথমীয়া বক্তৃতা ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ। আজি চৰাইদেউ জিলাৰ অনুৰোধ জনাইছোঁ। আমি লক্ষ্মীমা কোঁৱৰ, আমি তেখেতক সাজু ৰুকুমণি কৰ্মী, আমি তেখেতক মঞ্চলৈ আহিবলৈ ৰুকুমণি কৰ্মী ডাঙৰীয়ানী। আমি ইয়াৰ পাছত নমিতা গগৈ, কুঞ্জ গগৈ ডাঙৰীয়ানীক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। চৰাইদেউ জিলাত আমাৰ মাইক্ৰ' ফাইনেন্সৰ প্ৰায় 779 গৰাকী আমি বেনিফিচিয়াৰীক 1,26,00,000 টকা আজি দিয়াৰ ব্যৱস্থা কৰিলোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনৰ আগতে ৰাইজক প্ৰতিশ্ৰুতি দিছিলে, যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লৈছে, ঋণ ঘূৰাই দিব পৰা নাই, সেইসকল মহিলাক ঋণ ঘূৰাই দিয়াৰ ক্ষেত্ৰত চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিব আমাৰ চৰকাৰ অহাৰ লগে লগে। আৰু প্ৰতিশ্ৰুতি অনুসৰি প্ৰথম পৰ্যায়ত যোৱাবাৰ ঘূৰাই দিয়া হ'ল আৰু ছেকেণ্ড ফেজৰ পইচা আজি মুকলি কৰি দিয়া হৈছে। আমাৰ চৰাইদেউ জিলাত 789 গৰাকী বেনিফিচিয়াৰী সেইখিনি পাবৰ কাৰণে সক্ষম হৈছে আৰু হাইষ্ট 20,000 টকালৈকে পাইছে। আৰু তৃতীয় পৰ্যায়টো এটা যিসকলে একেবাৰে ঋণটো ঘূৰাই দিব নোৱাৰিলে তেনেসকলক তৃতীয় পৰ্যায়ত ধৰা হৈছে। আৰু আজি যিসকল মহিলাই ঋণ পাবৰ কাৰণে এইখিনি আজি পইচা পাবৰ কাৰণে সক্ষম হৈছে, আমাৰ দৃঢ় বিশ্বাস তেওঁলোকে ভৱিষ্যতৰ দিনত নিজৰ কামখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত নিশ্চয় সুবিধা হ'ব। অসম চৰকাৰৰ দ্বিতীয় কিস্তিৰ মাইক্ৰ' ফাইনেন্সৰ যি উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে প্ৰায় 94,117 সমগ্ৰ অসমতে এই দ্বিতীয় ফেজৰ চেক বিতৰণ হৈছে আপ টু 20,000 লিমিটত। গতিকে যিসকলে 89 ডেজ তেওঁলোকে দিব নোৱাৰিছিলে সেইসকলক দিয়া হৈছে আজি। আমি ভাবোঁ এইটো দিয়াৰ লগে লগে তেওঁলোকে ভৱিষ্যতে চিভিলটো ভাল হৈ গ'ল তেখেতসকলে আকৌ বেংকৰ পৰা লোন ল'ব পৰা ব্যৱস্থা আছে। আৰু এটা ফেজ আহিব, সেইটো যিসকলে আশা ভৰসা আহিলে লোনৰ, সেইটো থাৰ্ড ফেজ, যিয়ে তেওঁলোকে লোন চোন দিয়াটো বন্ধ কৰি দিলে আৰ্থিক অসুবিধাৰ কাৰণে, সেইসকলকো গভৰ্ণমেণ্টে বেংকত পইচাটো ঘূৰাই দিয়া এটা ব্যৱস্থা থাৰ্ড ফেজত হ'ব। এতিয়া আমি ফাৰ্ষ্ট ফেজত প্ৰায় 9 লাখক প্ৰায় 1600 কোটি টকা ইতিমধ্যে দিয়া হৈ গ'ল ফাৰ্ষ্ট ফেজ। এতিয়া ছেকেণ্ড ফেজত আজি আমি চৰাইদেউ জিলাত প্ৰায় 1,26,00,000 টকাৰ প্ৰায় 789 গৰাকী হিতাধিকাৰীক আমি আনুষ্ঠানিকভাৱে বিতৰণ কৰিছোঁ। আৰু তেওঁলোকক আমি আশা ৰাখিছোঁ তেখেতসকলে বেংকৰ যোগেদি চিভিলটো ভাল কৰক
আৰু ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে তেখেতসকলে লোনটো লৈ তেওঁলোকৰ জীৱনটো বা পৰিয়ালটো বা ভালকৈ চলক, আমি সেইটোৱে আজি কামনা কৰিছোঁ। আমি চৰাইদেউ জিলাৰ আমাৰ এনেকুৱা শ্ৰেণীত বেছি নাছিলে, 789গৰাকী আছিলে। গোটেই 789গৰাকীয়ে 20,000 পৰ্যন্ত তেওঁলোকে এইবিলাক আজি উদগনিমূলক চেক পাইছে আৰু তেওঁলোকে আজি বেংকত জমা দিয়াৰ পাছত তেওঁলোকৰ চিভিলটো ভাল হৈ গৈছে আৰু তেওঁলোকে পৰৱৰ্তী সময়ত লোন লৈ তেওঁলোকৰ আৰু নতুন ধৰণৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। শেহতীয়াকৈ দেখা গৈছে যে চকলং বিবাহলৈ যোৱাৰ বাবে শংকৰী সংঘই বৰ্জন কৰিছে দুটাকৈ পৰিয়ালক, আৰু এতিয়া যিহেতু চৰাইদেউ জিলাতো কালিৰ দিনটো দেখা গ'ল দুটা পৰিয়ালক আপোনাৰ বৌদ্ধ বিহাৰ চাবলৈ যোৱাৰ কাৰণে বৰ্জন কৰিছে। এই সন্দৰ্ভত কি ক'ব শংকৰী সংঘ? এইবিলাক কথা আমি আলোচনা কৰিব লাগিব। আমি গুৰুজনাৰ কথা আছে আৰু ইয়াতে স্বৰ্গদেউ চাউলুং চুকাফাৰ আদৰ্শৰ কথা আছে আৰু ইয়াতে যিসকল চকলং প্ৰথা বিবাহ পদ্ধতি এইবিলাকে গোটেই ছিষ্টেমটো আমি অকণমান কথা পাতি ল'ব লাগিব ইয়াতে, যাতে এইবিলাকে কোনোবা অশুভ শক্তিয়ে আমাৰ মাজত বিভেদ আনি সমাজখন ধ্বংস কৰিব নোৱাৰে, তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব প্ৰত্যেকেই। এইখিনি কথা নিশ্চয় আলোচনা চলি আছে। আমি সাংসদ আছে, বিধায়ক আছে, আমি বহি লৈ আমি সকলোৱে লগত বহি বুজা পৰা এৰা ধৰাৰ মাজেদি যি সমস্যা আহিলে আমি সমাধান কৰিব লাগিব।